কিন্তু মই চাই ল'ম মোৰ একদম পচন্দৰ ফুল আৰু এইটো চাওক কিমান ডাঙৰ এইটোতো চুকেৰে আৰু কিবা চাই লৈ ডাঙৰ মেৰিগ'ল্ড আৰু নাৰ্জি বুলি কয় মই বেছিকৈ নাৰ্জি ফুল ভাল পাওঁ মই এতিয়া পাই গ'লো কি আমি সেইটো নল'ম বস্তুটা দাদা নাজানে গাইজ মই এনেকুৱা এটা পালোঁ বহুত খাই মজা লাগে আৰু বহুত টেষ্টি সেইটো দাদাহঁতে খাইছিলে আজি দাদাহঁতে আমাৰ লগত আহিব পালে তাৰপৰা আমি এতিয়া সেই তালৈ ল'মগৈ নে বেলেগলৈ তালৈ যামগৈ बोला याला गेम उठा लागले कुठे खाली बारी आमो मोर বেলেগ এটা কৈছা মোৰ বহুত ভয় লাগিল আৰু মই কি নকৰোঁ কি কৰোঁ লাগিলে মই চিঞৰি গ'লোঁ এতিয়া বেলেগ এটা কৰিবানে আৰু এতিয়া মই বেলেগ এটানো নকৰোঁ অকল সেইটোত কৰিম গাড়ীত কৰিম নহ'লে ৰ'বা মই জোতাযোৰ পিন্ধিম বহি দিয়া লাহে
এই হেণ্ডেল ঘূৰা গুচিয়া 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 আমি দোকানত সোমাই আছো আৰু মই মাক এনেকুৱা এটা কিনি দিব কৈছো মায়ে এতিয়া মোক কিনি দিব ইমান মৰম লগা চাওঁ ৰেবিট তেনেকৈ যায় আৰু মোৰ এইটো কাৰণে ভয় লাগি আছে সেইকাৰণে এতিয়া ডাঙৰটো কোৱাৰ কাৰণে ভয় লাগিছে আৰু এইটো আমাৰ কুকুৰ কাৰণে এইটো কালাৰ লয় এইটো ফটা আছে এইটো এটা লয় কুকুৰ কাৰণে এইটো আমাৰ দাদাৰ কাৰণে দাদাই নালাগে মই পাহৰি গৈছোঁ চাওক কিমান ধুনীয়া এইটো লাগে নাগা বেগ এটা লৈছোঁ আৰু আমি ফুলৰ পুলি এটা লৈছে আৰু মই বেগটো লৈছোঁ ভিডিওটা